Hello everyone, welcome back to the Ultimate Expose. So viewers সকল আপোনালোকৰ বাবে আন এখন খবৰ আন এখন দৃশ্যাংশ লৈ আগবঢ়াই আছো মই আপোনালোকৰ কাৰণে। এয়া হৈছে দৃশ্যাংশ হৈছে লংকা গৰু বজাৰ দৃশ্যাংশ হয়। এই দৃশ্যাংশখিনি মন কৰকচোন আপোনালোকে লংকা গৰু বজাৰ ওয়াৰ্ড নম্বৰ 9 এই গৰু বজাৰ দৃশ্যাংশ আৰু এইজন ব্যক্তিক আপোনালোকে চাইছেনে এইজন ব্যক্তিয়ে চাওক ইমান ধুনীয়াকৈ মানে ইয়াত ব্যৱসায় কৰি আছে আৰু কিহৰ ব্যৱসায় আপোনালোকে জানেনে মানে ৰুটিৰ ব্যৱসায় হয় ৰুটিৰ ব্যৱসায় এইজন ব্যক্তিৰ নাম হৈছে কনক মালাকাৰ বুলি আৰু এইজন ব্যক্তি মানে আপোনালোকৰ লংকাৰ পৰা যদি খেৰুনি যায় খেৰুনি নাপাওঁতে ফৰেষ্টাৰ বুলি এখন ঠাই আছে সেইখন ফৰেষ্টাৰৰ লালংডুফি ফৰেষ্টাৰৰ পৰা এইজন ব্যক্তি লংকালৈ আহে সদায় ৰাতিপুৱা 6টা-7টা মান বজাত আহে আৰু 12টা-1টা বজাত গুচি যায় ইয়াৰ পৰা আৰু আহাটো ভাল মানে ই অকল মাত্ৰ আহে ব্যৱসায় কৰিবৰ কাৰণে ঠিক আছে বহুত ভাল কথা কিন্তু ব্যৱসায় কৰি আছে বহুত ভাল কথা কিন্তু ৰুটিটো আপোনালোকে এবাৰ আহি খাই কিনে চাওক মই কি কৈছোঁ কি কৈ আছোঁ আপোনালোকে মানে আপোনালোকক কি কৈ আছোঁ মানে ৰুটিটো খাই এনেকুৱা মজা লাগিল মানে বহুত ভাল লাগিল বহুত ধুনীয়া বনায় বহুত তামাম বনায় সেইটোৱে মই কিবা মানে সঁচা কৈছোঁ নহয় মিছা আপোনালোকে খাই কিনে এবাৰ চাওক তাৰপিছত ক'ব এইটো মানে বহুত ধুনীয়া বনায় বহুত চাফা বহুত ক্লিন বনায় আৰু ইয়াত ৰুটি খাবৰ কাৰণে লংকাৰ পৰা ভিন ভিন ঠাইৰ পৰা মানুহ আহে অকণমান ৰুটিটো খাবৰ কাৰণে লংকা বজাৰৰ পৰা ইছলাম বস্তিৰ পৰা লংকা ৰেলৱে ষ্টেচনৰ ফালৰ পৰা আৰু চিল বস্তিৰ পৰাও মানুহ আহে অকণমান ৰুটিটো খাবৰ কাৰণে আৰু সেনেকুৱা লাগি আছে ইয়াৰ ৰুটিটো খাই মানে এনেকুৱা ভাল লাগিছে মানে মই কি ক'ম আৰু লংকাৰ মাজত এই ব্যক্তি মানে ফেমাছ হয় নেকি ইমান ধুনীয়া ৰুটি বনায় চ' আপোনালোকে আহক আহি খাই কিনে এবাৰ চাওক ৰুটিটো কেনে বনায় বহুত ধুনীয়া বনায় এয়া চাওক কাৰোবাৰ যদি মানে গৰম পানী লাগে তেন্তে পানীটো গৰম কৰি দিব ইয়াত এয়া চাওক ইয়াত মানে গৰম কৰি দিব আৰু ৰুটিৰ লগত আলু পিটিকা আৰু কিবা কিবি মানে চাটনি মিক্স কৰি দি পেলাই মানে বহুত মজা আৰু প্ৰাইচটো কম আছে 20 টকা মাত্ৰ হয় 20 টকা মাত্ৰ লয় মানে বহুত বঢ়িয়া বহুত ধুনীয়া খাবলৈ কাৰণে